নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি দুদিনমানৰ আগত মই আপোনালোকৰ আগত যিটো ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত মানে কৈছিলোঁ আপোনালোকক যে কেশৱৰ গাটো একেবাৰে ভাল নহয়, জ্বৰ কাহ আৰু লগতে আৰু কিবা কিবি বেমাৰ হৈ আছে। আৰু এতিয়া মই কেশৱক ডক্টৰৰ ওচৰলৈ আনিছিলোঁ আৰু ডক্টৰক দেখাই মেলি হৈ গ'ল। আৰু এইটো চাওক, এতিয়া মই লগালগ তাতে দৰৱ খুৱাই দিলোঁ আৰু এতিয়া সি ভাল পায় অকণমান খোজকাঢ়ি আছে। ক'ত যোৱা কেশৱ? ক'ত যোৱা? য'ত ত'ত নাযাবা আকৌ দেই। সেয়া সি খুৰাকৰ লগত, যিহেতু পাছফালে পুখুৰী আছে, পাছফালে পুখুৰীত মাছ চাবলৈ গৈছে। আৰু আমি ডক্টৰৰ তাৰপৰা আহি চিধা মামীহঁতৰ ঘৰলৈ সোমালোঁ আৰু মামীহঁতৰ ঘৰত চাহ তাহ খাই ৰেডি। আৰু কেশৱকো চাহ তাহ খুৱাই ইয়াতে দৰৱ খুৱাই দিলোঁ, খুৱাই পেলাই এতিয়া আৰু ঘৰলৈ যাওঁ। ঘৰলৈ গৈ আপোনালোক সকলোকে লগ পাই আছোঁ। আৰু এতিয়া ফাইনেলি ঘৰ আহি পাই গ'লোঁ। আৰু এইটো কেশৱ তোমাৰ কি হৈছে অকণমান কৈ দিয়াচোন, কি হৈছে অকণমান কৈ দিয়াচোন, কি হৈছে? কি হৈছে কেশৱে ক'ব, কি হৈছে? জ্বৰ নে কি? জ্বৰ কাহ আৰু কি হৈছে? কি হৈছে কৈ দিয়া, কি হৈছে? নকয় দেখিছেনে, তাৰ গাটো একেবাৰে বেয়া। আৰু আজি দুদিন হ'ল ৰাতি ৰাতি শুবলৈ দিয়া নাই, খেলাও নাই। আৰু কেশৱক চব এয়া এণ্টিবায়'টিক দিছে। এইটো হৈছে এণ্টিবায়'টিক আৰু এইটো কিহৰ হয়? এইটো জ্বৰৰ, এই জ্বৰৰ দিছে। আৰু গা ধুৱাই দিম দেই। আৰু কাহৰ এণ্টিবায়'টিক আৰু জ্বৰৰ 3টা দৰৱ দিছে। এইখিনি খুৱাই চাই লওঁ, তাৰপিছত ভাল হ'লেতো ভালেই, আৰু নহ'লে কিবা এটা বেলেগ ব্যৱস্থা কৰিব লাগিব। আৰু এইফালে ই এতিয়া জ্বৰ ভাল পালেই আৰু ন কেশৱ? দৰৱ খাই জ্বৰ ভাল হ'লেই, হয় নাই? আৰু কি কৰি আছানো? অঁ খোলা। কেশৱক গা ধুৱাই দিব লাগে। সেয়া সি কাপোৰ কানি খুলি চেণ্ডেলো খুলিছে, সেয়া গা ধুৱাই দিব লাগে। আজি দুদিন হ'ল তাক গা চা ধুৱাই দিয়া নাই। আৰু এতিয়া গৰম পানী কৰি লওঁ, তাৰপৰা তাক গা চা ধুৱাই দিম আৰু ধুনীয়াকৈ। আমাৰ কেশৱে গা ধুই আছে ন কেশৱ? দৰৱ খাই কেশৱে অকণমান যিহেতু ভাল পাইছে। আৰু সেয়া আইতাকে তাক গৰম পানী মিক্স কৰি দিছে, এতিয়া গা ধুব। ঠাণ্ডা লাগিছে না কেশৱ? অ' কেশৱ ঠাণ্ডা লাগিছে নাই? গাটো ধুই ল'লে এতিয়া কেশৱৰ জ্বৰ ভাল হৈ যাব ন কেশৱ? হয় নাই বাৰু? চাবোন পৰি গ'ল, যা যা চাবোন পৰি গ'ল। নতুন চাবোন। আৰু আপোনালোকৰ আগত এতিয়া অকণমান দেখুৱালোঁ, যিহেতু কেশৱক ডক্টৰৰ ওচৰৰ পৰা দেখুৱাই মেলি আনি গৰম পানী কৰি আৰু ধুনীয়াকৈ গা চা ধুৱাই দিবলৈ আইতাকক দি দিছোঁ। আৰু আইতাকে এতিয়া তাক গা ধুৱাই আছে আৰু গা চা ধুৱাই লওঁ। আৰু যিহেতু দুপৰীয়া হ'ল, এতিয়া ভাত পানী খুৱাই মেলি তাক আকৌ দৰৱ খুৱাব লাগিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। লগ পাম অন্য এটা ভিডিঅ'ত। আৰু ভিডিঅ'টো যদি চাই অকণমান হ'লেও ভাল পালে, তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।